হেল্ল' প্ৰিয় বন্ধুসকল, ৱেলকাম টু মাই ইউটিউব চেনেল অৰুণোদয় অসম ইউটিউব চেনেলটোলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আৰু পল্লৱ শইকীয়া নামৰ যিটো ফেচবুক পেজ হয় সেই পেজটোলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি আপোনালোকৰ বাবে এটা গুৰুত্বপূৰ্ণ ভিডিঅ' আগবঢ়াব বিচাৰিছোঁ। স্ক্ৰীণত আপোনালোকে নিশ্চয় দেখিছেই। আজি ভিডিঅ'টো খুবেই গুৰুত্বপূৰ্ণ, আৰু ভিডিঅ'টোলৈ যোৱাৰ আগতে মই আপোনালোকক কেইটামান কথা কৈ লওঁ যে আজিৰ ভিডিঅ'টো আমাৰ যিসকল ঘৰচীয়া জীৱ জন্তু আছে, যিসকল জীৱ জন্তুৰ পৰা আমি কিছু স্বাৱলম্বন হৈছোঁ, যেনেকৈ গৰু, ছাগলী, গাহৰি ইত্যাদি, সেইসকলৰ যিখিনি বীমা হয় সেই বীমাখিনিৰ ওপৰত আজিৰ ভিডিঅ'টো মই বনাইছোঁ। আৰু এখন সুন্দৰ স্কিম আহিছে আপোনালোকৰ বাবে। এই স্কিমখন খুবেই গুৰুত্বপূৰ্ণ, যিহেতু আজি কিছুদিনৰ আগতে গাহৰি পালন কৰা ব্যক্তিসকলক লোকে মন কৰিবলগীয়া বহুতখিনি গাহৰি তেওঁলোকৰ বহুত মানুহৰ নষ্ট হৈছে, বহুত পইচা পাতিও লোকচান হৈছে। গতিকে এতিয়া এখন নতুন স্কিম আহিছে, সেইবাবে চৰকাৰে এখন নতুন স্কিম আপোনালোকলৈ লৈ আহিছে যে এই স্কিমখনত ঘৰচীয়া জীৱ জন্তু সকলোখিনি সোমাইছে। ইয়াতে যদি আপোনালোকে ইঞ্চুৰেঞ্চটো কৰি থয় তেতিয়াহ'লে আপোনালোকে, যদি তাত কিছুমান কণ্ডিশ্যন আছে, সেই টাৰ্মছ এণ্ড কণ্ডিশ্যনখিনি যদি ভিতৰত পৰে তেতিয়াহ'লে আপোনালোকে সেই যিটো বস্তু আপোনালোকৰ যিমানখিনি পইচা লোকচান হ'ল সেই পইচাখিনি আপোনালোকে সম্পূৰ্ণৰূপে ঘূৰাই পাব। তো প্ৰিয় বন্ধুসকল, স্ক্ৰীণত আপোনালোকে দেখা পাই আছে, ইয়াতে চাওক, এইটো এটা ইঞ্চুৰেঞ্চ পেজ হয়। কমন ছাৰ্ভিচ চেণ্টাৰ CSC ফালৰ পৰা এই ইঞ্চুৰেঞ্চটো আহিছে, আৰু ইয়াতে ইঞ্চুৰেঞ্চ কৰিবলৈ দি আছে। আচলতে আজি অলপ দিনৰ আগলৈকে ফচল বীমা হৈ আছিলে, তাৰপিছত এতিয়া নতুনকৈ আকৌ এই কেটেল ইঞ্চুৰেঞ্চ এই পদ্ধতিটো আহিছে। গতিকে কেনেকৈ কৰিব লাগে, কি কৰিব লাগে, মই আপোনালোকক সকলোখিনি বুজাই যাম। আপোনালোকে কোনো ধৰণৰ ভিডিঅ'টো স্কিপ নকৰাকৈ চাব। স্কিপ কৰি চালে কথাখিনি বুজি নাপাব। আৰু আপোনালোকে ইঞ্চুৰেঞ্চটো কৰাৰ পিছত ক্লেইম কৰিবলৈ হ'লেও ইঞ্চুৰেঞ্চটো কৰোঁতে কিছুমান কাম কৰি যাবলগীয়া হয়। গতিকে এইখিনি যদি ভালকৈ আপোনালোকে জানি নলয় তেতিয়াহ'লে আপোনালোকৰ পিছত বহুত প্ৰব্লেম হ'ব। তো প্ৰিয় বন্ধুসকল, পলম নকৰোঁ, ভিডিঅ'টো আৰম্ভ কৰোঁ। ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে আপোনালোকক কওঁ যে মোৰ ইউটিউবত যোনে ভিডিঅ'টো চাই আছে বা ফেচবুকত হ'লেও যোনে ভিডিঅ'টো চাই আছে, তেওঁলোকে মোৰ ফেচবুক পেজটো ফ'ল' কৰিব আৰু ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰিব, লাইক কৰিব, শ্বেয়াৰ কৰিব, যাতে সকলোৱে এই কথাখিনি গম পায়, সকলোৱে কৰিবলৈ সুবিধা পায়। তো প্ৰিয় বন্ধুসকল, নিশ্চয় আপোনালোকে ইয়াতে পেজত দেখিছে কেটল ইঞ্চুৰেঞ্চ। ইয়াতে চাওক, এনেকৈ আমাৰ কিছুমান ফটো আহি আছে আৰু দি আছে এইখিনি কৰিব কেলে লাগে। ইয়াৰ পিছতে আপোনালোকক ইয়াৰ কেটল ইঞ্চুৰেঞ্চ কেলে কৰিব লাগে আচলতে ইয়াতে কিছুমান দিছে, আৰু ইয়াৰ এটা গুৰুত্বপূৰ্ণ PDF আমাৰ হাতলৈ আহিছে। গতিকে মই আপোনালোকক দেখাইছোঁ, তাৰ আগতে মই আপোনালোকক সেই PDFটো খুলি দেখাম। আৰু এইখিনি কৰাৰ বাবদ আপোনালোকে কিমানখিনি বেনিফিট পাব, কিমান টকাৰ বেনিফিট পাব, কিমান টকাৰ পৰা ষ্টাৰ্ট হ'ব ইঞ্চুৰেঞ্চ, আৰু কিমান টকালৈকে কৰিব পাৰিব, আৰু আপোনালোকৰ ধৰক যিমান সামৰ্থ্য আছে সেই অনুসাৰে আপোনালোকে এই ইঞ্চুৰেঞ্চ কৰিব পাৰে। তো আপোনালোকক মই কেইটামান PDFটো খুলি পিনি কেইটামান কথা প্ৰথমতে বুজাই দিছোঁ। এতিয়া চাওক, মই এটা PDF খুলি ৰাখিছোঁ ইয়াতে। ইয়াতে চাওক, ইয়াতে দিয়া আছে, দেখিছেনে? এই পলিচিৰ অধীনত দুবিধ বিপদৰ বীমা কৰা হয়, দুটা কৰা হয়। এটা হৈছে গৰু ম'হৰ মৃত্যু। কোনো দুৰ্ঘটনা বা আঘাতৰ ফলত গৰু ম'হৰ জীৱন হেৰুওৱা আৰু অস্ত্ৰোপচাৰৰ সংক্ৰমণৰ ফলত হোৱা যিকোনো ৰোগ সামৰি লোৱা হয়। তো চাওক প্ৰিয় বন্ধুসকল, ইয়াত কৈছে যদি কোনো দুৰ্ঘটনা, যদি ৰাস্তাই পদূলি আপোনাৰ গৰু ছাগলী যদি ইঞ্চুৰেঞ্চ কৰি থোৱা থাকে, তেতিয়া যদি গাড়ীয়ে মাৰে, দুৰ্ঘটনা হয়, বা অন্য কিবা প্ৰব্লেম হয়, বা আপোনাৰ গৰু ছাগলী গাহৰি মৰে, বা যদি কেতিয়াবা কিছুমান বেমাৰত কি হয়, অপাৰেশ্যন কৰিবলগীয়া হয়, সেই অপাৰেশ্যনৰ পিছতো যদি আপোনালোকৰ গৰু মৰে, যদি বীমা কৰা হয়, গৰু ছাগলীয়ে হওক, গাহৰিয়ে হওক, ঘোঁৰাই হওক, যদি মৰে তেতিয়াহ'লে আপোনালোকে এই ইঞ্চুৰেঞ্চটো ক্লেইম কৰিব পাৰিব। এতিয়া গৰু বীমা কৰাৰ সুবিধা, আচলতে বীমাটো আচলতে কিনিব লাগে যিহেতু, গতিকে সেই কিনাৰ সুবিধাটো কৈছে গৰু বীমাৰ লক্ষ্য হৈছে ভাৰতৰ গ্ৰাম্য অঞ্চলত সৰ্বাধিক সংখ্যক লোকক সুবিধা প্ৰদান কৰা। বীমা পলিচিয়ে নিম্নোক্ত বিষয়সমূহৰ বাবে মৃত্যুৰ আশংকাৰ বিৰুদ্ধে কভাৰেজ প্ৰদান কৰে। ইয়াতে আৰু কেইটামান আপোনালোকক কভাৰেজ দি থৈছে, সেইকেইটাৰ ভিতৰত যদি আপোনালোকৰ জীৱ জন্তুখিনি সোমায় তেতিয়াহ'লে আপোনালোকে 110% আপোনালোকে এই ইঞ্চুৰেঞ্চ ক্লেইম পাব। ইয়াতে দিছে চাওক, প্ৰথমটো দিলে এক্সিডেণ্টলি যদি আপোনালোকৰ ইঞ্চুৰেঞ্চ কৰা গৰু গাই যদি মৰে তেতিয়াহ'লে আপোনালোকে এই পইচাটো লাভ কৰিব। তাৰপিছত আহিলে দুৰ্ভিক্ষ, দুৰ্ঘটনা, ভূমিকম্প। ইয়াতে আহিলে চাওক, ডাংগা বা আঘাত, অস্ত্ৰোপচাৰ, অপাৰেশ্যন,
জুই, বিস্ফোৰণ আৰু বিজুলী। গতিকে চাওক, আজি আপোনাৰ গৰু, ছাগলী, গাহৰি যদি ইঞ্চুৰেঞ্চ কৰি থৈছে, কাইলৈ পথাৰত যদি মেলি দিয়ে, বিদ্যুৎ সংস্পৰ্শলৈ আহি যদি সিহঁতৰ মৃত্যু হয়, যদি বোলে জুই লাগে, নহ'লে বা অন্য কিবা বিস্ফোৰণৰ ফলতো যদি তেওঁলোকৰ মৃত্যু হয়, তেতিয়াহ'লে সেই মৃত্যু হোৱা জীৱ-জন্তুটোৰ বিনিময়ত আপোনালোকে ইঞ্চুৰেঞ্চ ক্লেইম লাভ কৰিব। তাৰপিছত আছে বিমানৰ ক্ষতি বা ক্ষেপণাস্ত্ৰ প্ৰশিক্ষণ কাৰ্যকলাপ নীতি সমস্যাত সংক্ৰমিত হোৱা ৰোগ আৰু সংক্ৰমণৰ যি ধুমুহা, টাৰ্নাডো, আমফান, হাৰিকেন, বানপানী আৰু বানপানীৰ দৰে প্ৰাকৃতিক দুৰ্যোগ। তো ইয়াতে কিছুমান বস্তু এক্সট্ৰাকে ধৰি লোৱা হৈছে। যদিহে ধুমুহা বতাহৰ ফলত জীৱ-জন্তুৰ কিবা অনিষ্ট হয়, তাৰপিছত বিভিন্ন ধৰণৰ ধৰক দুৰ্যোগ, আৰু তাৰপিছত বানপানীত যদি উটি ভাঙি জীৱ-জন্তু গুচি যায়, বা ভূমিস্খলনৰ ফলতো যদি এই জীৱ-জন্তু ধ্বংস হয় বা মৃত্যু হয়, তেতিয়াও আপোনালোকে এই ইঞ্চুৰেঞ্চ ক্লেইম কৰিব পাৰিব। আটাইতকৈ ধুনীয়া সুবিধা দিছে এইকেইটা। আৰু যিহেতু আজি কিছুদিনৰ আগত যিটো আমাৰ বাহিৰৰ বেমাৰ এটাৰ পৰা আমাৰ ইয়াত যিমানখিনি গাহৰি নষ্ট হ'ল, যিসকলে ইঞ্চুৰেঞ্চ কৰি থৈছিলে, হয়তো যিসকলে জানে সেইসকলে ইঞ্চুৰেঞ্চ লাভ কৰিছে, কিন্তু যিসকল ক্ষুদ্ৰ ব্যৱসায়ী তেওঁলোকে ইঞ্চুৰেঞ্চ নকৰাৰ ফলত তেওঁলোকৰ গোটেইখিনি লষ্ট হৈ গৈছে। গতিকে এই যে ইঞ্চুৰেঞ্চটো কৰি থয় আপোনালোকে, ইয়াতে অকল গৰু বুলি দিছে, কিন্তু গৰু বুলি নহয়, ইয়াতে আপুনি পেজটোত যদি এই যিটো পেজ হয়, এই পেজটো মই ডেছক্ৰিপশ্যনত লিংক দি দিম। এই পেজটোত যদি আপোনালোকে গৈ পিনি চাই, তেতিয়াহ'লে দেখিব তাত অকল গৰুৱে নহয়, কেটল বুলি কৈছে, আচলতে গৰু, ম'হ, ছাগলী, গাহৰি, ঘোঁৰা ইত্যাদি ঘৰচীয়া জীৱ-জন্তু সকলোখিনিয়ে সোমাইছে। গতিকে এই ইঞ্চুৰেঞ্চটো বেছি দিন নাথাকে, গতিকে এইটো চৰকাৰে খুব ধুনীয়া সুবিধা কৰি দিছে। গতিকে আপোনালোকক খুব সোনকালে কৰিবলৈ অনুৰোধ জনালো। আৰু এইটো 100 টকাৰ পৰা আপোনালোকে কৰিব পাৰিব, 100 টকাৰ পৰা 20,000 টকালৈকে কৰিব পাৰিব, যাৰ বিনিময়ত আপোনালোকে লাখ টকা পৰ্যন্ত আপোনালোকে ইঞ্চুৰেঞ্চ ক্লেইম কৰিব পাৰিব। আৰু ইয়াৰো ইঞ্চুৰেঞ্চ ক্লেইম কৰাৰ এটা বহুত ডাঙৰ কথা আছে। মই আপোনালোকক এখন ফটো ইয়াতে দেখাইছো, মই অলপমান জুম কৰি। ইয়াতে চাওক, আপোনাৰ পশুধন সুৰক্ষা কৱচ ইয়াতে দিয়া আছে। গাহৰি আৰু ছাগলী বীমা আৰম্ভ হৈছে। গাহৰি আৰু ছাগলী পালক সকলোক জনোৱা হৈছে, এগ্ৰিকালচাৰ ইঞ্চুৰেঞ্চ কোম্পানী। ইয়াতে চাওক, যিসকল কৃষক বা পশুপালকে নিজৰ পশু বীমা কৰিব বিচাৰে, তেওঁলোকে ততালিকে যোগদান কৰিবলৈ কৈছে। ইয়াত আৰু ডকুমেণ্ট কি লাগে মই সেইটো আপোনালোকক কৈ দিছো, আপোনালোকে কেনেকে এপ্লাই কৰিব। ইয়াতে চাওক, মই জুম কৰি আপোনালোকক দেখাই দিছো। ইয়াতে আপোনালোকক প্ৰথমে দিয়া আছে আপোনালোকৰ আধাৰ কাৰ্ড মেণ্ডেটৰী। যাৰ ফাৰ্ম আছে বা যোনে গৰু, ছাগলী, গাহৰি পালন কৰি আছে, তেওঁৰ ভাগৰ আধাৰ কাৰ্ড। বেংক পাছবুকৰ কপি। তাৰপৰা আপুনি গৰুৰ ওপৰত ইঞ্চুৰেঞ্চ কৰিলে গৰুৰ সম্পূৰ্ণ স্পষ্ট ফটো, বা ছাগলী কৰিলে ছাগলীৰ স্পষ্ট ফটো হ'ব লাগিব। তাৰপিছত আহিলে পশু চিকিৎসকৰ স্বাস্থ্য প্ৰমাণ পত্ৰ প্ৰয়োজন অনুসাৰে। তো চাওক, এইটো প্ৰয়োজন অনুসাৰে মানে এটা কাৰণে কৈছে। ইয়াতে চাওক, তলত এটা আপোনালোকক বিশেষ দ্ৰষ্টব্য দিয়া আছে, সেইটো মই কৈ যাম। তাৰপিছত দিয়া আছে আপোনালোকৰ ৰেজিষ্টাৰ মোবাইল নাম্বাৰ এটা লাগিব। তাৰপিছত আৰু লাগিব এয়াৰটেগ কাণত টেগ নম্বৰ বাধ্যতামূলক। এই যিটো হালধীয়া আপোনালোকে দেখিছে নে, 52456 এনেকে এটা নাম্বাৰ থাকে। উল্লেখযোগ্য যে বীমাৰ সময়ত পশুত এয়াৰটেগ লগোৱাই থকাটো অত্যন্ত প্ৰয়োজন, আৰু ক্লেইম কৰাৰ সময়ত এই এয়াৰটেগৰ নম্বৰ মিলিব লাগিব। যদি আপুনি আপোনাৰ জীৱ-জন্তুটোক ধৰক এটা নাম্বাৰ লগালে, এয়াৰটেগ কৰিলে, তাৰপিছত আৰু যদি ইঞ্চুৰেঞ্চটো ক্লেইম কৰিব সময়ত যদি সেই নাম্বাৰটো নিমিলে, তেতিয়াহ'লে কিন্তু আপুনি একেবাৰে সেই ইঞ্চুৰেঞ্চটো লাভ নকৰিব। গতিকে এইটো খুব আপোনালোকে সাৱধানে ৰাখিব লাগিব। তাৰপিছত আহিলে চৰকাৰী অনুমোদিত বীমা, কম প্ৰিমিয়াম, মৃত্যু বা দুৰ্ঘটনাৰ আৰ্থিক সুৰক্ষা, CSCৰ জৰিয়তে সহজ আৰু সৰল প্ৰক্ৰিয়া। আৰু আটাইতকৈ ডাঙৰ কথা, এই যিটো সুবিধা, এই সুবিধাটো আপোনালোকে অকল CSC চেণ্টাৰ বা অৰুণোদয় কেন্দ্ৰসমূহতে আপোনালোকে কৰিব পাৰিব। তো প্ৰিয় বন্ধুসকল, আপোনালোক যদি আগ্ৰহী, তেতিয়াহ'লে আপোনালোকে যদি আপোনালোকৰ জীৱ-জন্তুৰ সুৰক্ষা বিচাৰে, বা আপোনালোকে যদি আপোনালোকৰ জীৱ-জন্তুৰ অনিষ্ট হ'লেও আপোনালোকে সেইখিনি সুবিধা লাভ কৰিবলৈ বিচাৰে, গতিকে তেতিয়াহ'লে আপোনালোকে এই ইঞ্চুৰেঞ্চটো খুব কম সময়ৰ ভিতৰতে কৰক। আৰু একেবাৰে কম প্ৰিমিয়াম 100 টকাৰ পৰা, যদি আপোনাৰ এজনী আছে 100 টকাৰ কৰক, যদি আপোনাৰ 1000জনী আছে তেতিয়া 20,000 টকাৰ কৰক। গতিকে ইয়াতে কোনো পইচাৰ কথা নাই, আপোনালোকে যিমান পাৰে সিমান কৰিব পাৰিব। গতিকে আজিলৈ ভিডিঅ'টো ইমানে। যদি ভিডিঅ'টো ভাল লাগিলে ভিডিঅ'টো লাইক কৰিব, শ্বেয়াৰ কৰিব, আৰু মোৰ চেনেলটোত নতুনকৈ যিসকল আহিছে তেওঁলোকে চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো দবাই ৰাখিব, যাতে মই দিয়া ভিডিঅ'